मैटर बजवा रहे हमें दौड़ी অসম আৰক্ষীৰ বিশেষ সেৱাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ পতাকা লাভ কৰিবলৈ সক্ষম হোৱা অসম আৰক্ষীক অহা 10 মে'ত গুৱাহাটী নেহৰু ষ্টেডিয়ামত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে এক মহা সমাৰোহত ৰাষ্ট্ৰপতিৰ এই গৌৰৱময় পতাকা প্ৰদান কৰিব। অসম আৰু অসম আৰক্ষীৰ এই সফলতাৰ বাৰ্তা ৰাজ্যৰ মাজত বিলাবৰ বাবে ৰাজ্যৰ ভিন্ন স্থানত অসম আৰক্ষীয়ে মটৰচাইকেল যাত্ৰা, চাইকেল ৰেলী আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। আজি সেই কাৰ্যসূচীৰ অংশস্বৰূপে IPS আনন্দ মিশ্ৰই যোৰহাট নগৰৰ পৰা পোনে দেৰগাঁওস্থিত পুলিচ ট্ৰেইনিং কলেজত উপস্থিত হৈ আৰক্ষী জোৱান বিষয়াসকলৰ লগত এক অন্তৰংগ আলাপত মিলিত হয়। আনন্দ মিশ্ৰই হাতত গীটাৰ মেণ্ডুলিন তুলি লৈ গীতৰ জংকাৰ তোলে। তৎমুহূৰ্ততে কৰা তেওঁৰ প্ৰায় 20-25 মিনিটৰ এই অনুষ্ঠানে আৰক্ষী বিষয়া জোৱানসকলক আপ্লুত কৰে। लाइए सर गिटार अभी जो बोला बलराम का बजा थैंक यू मैडम थैंक यू